নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱজ্যোতি কলিতাই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি মই যাবলৈ ওলাইছোঁ আবাহন থিয়েটাৰ চাবলৈ। আমাৰ ওচৰতে যিহেতু আবাহন থিয়েটাৰ মাতিছে, যাবতো লাগিবই। তাতে আৰু প্ৰস্তুতি বা আহিব, বহুত বেছি এক্সাইটেড হৈ আছোঁ। গতিকে বলক আপোনালোককো আবাহন থিয়েটাৰৰ কিছু দৃশ্যাংশ দেখুৱাওঁ। এতিয়া আমি আহি গ'লোঁ থিয়েটাৰ হোৱা মেইন লোকেশ্যনটোলৈ। আৰম্ভ হ'বই এতিয়া। প্ৰস্তুতি বা আৰু জেফিদাৰ অভিনয় চাই আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব আকৌ। মোৰ কিন্তু বহুতেই বেছি ভাল লাগে। আজি আৰু একেবাৰে প্ৰস্তুতি বায়ে মঞ্চ ফালি দিছে, ইমানেই বেছি ভাল লাগিছে নহয়, আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। আৰু এতিয়া আবাহন থিয়েটাৰ শেষ হ'ল, সকলো মানুহ ঘৰলৈ যাবলৈ ওলাইছে আৰু আমিও ঘৰলৈ যাওঁ বলক। শেষত প্ৰস্তুতি বাক ওচৰৰ পৰা চাওঁ বুলি এবাৰ মঞ্চৰ পিছফাললৈ আহিলোঁ আৰু প্ৰস্তুতি বাৰ লগত একপি ফটো উঠি ল'লোঁ। প্ৰস্তুতি বাক লগ পোৱাৰ বহুত ইচ্ছা আছিল, সেয়া ইচ্ছা আজি পূৰণ হ'ল। আৰু আজি ভিডিঅ'তে ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অন্য এটি নেক্সট ভিডিঅ'ৰ আকৌ